বৰবানী আছে নে? আছো আহক কাপোৰ দিয়া হবে কিন্তু চিলখন পিছতে চাম আপোনাৰ কিবা চাইছিলে নেকি? কালি চিলখন চাইছিলো চাবলৈ নাপালো নহয় কালি নেটটো এদাই থাকিলে এতিয়া নাচাওঁ আকৌ এতিয়া কথা বতৰা পাতো এইটো নতুন ফোন নেকি? এটা নতুন ফোন পায় এই আগৰ ফোনটো অকণমান হেং মাৰিলে বুলিয়ে কালি আকৌ এইটো 35,000 টকা কিনি আনিছে ফটোখনো বেয়া উঠাই বুলি দেখিলে সেইদিনা ফটোখন মাৰোতে কালি গৈ কিনি আনি লাগে নকবা মই কবই নোৱাৰো মানে অকমান কিবা এটা দেখিলে লগে লগে আনি দিয়েগে তাই নাই নালাগে বুলি কৈছো পইচা খৰচ নকৰিবা বুলি আনি দিলে নহয় তোমালোকৰ ফুলবোৰ হেঙা থাকে ন আনিছে নেকি নতুন লৈছা নে নালোৱা আমি এতিয়া এটা লবলৈ টান উপায় নাই হ'ব দিয়া আমাৰ আকৌ মানুহটো আকৌ বৰ হেৰি নহয় আমাৰ নোপোৱাকে থৈছিলো এইজনী গম পাই আনি দিলে আকৌ চাহ তাহ বনাওঁগে বহাব আমাৰ ছোৱালীজনী আকৌ বৰ ডাঙৰকে কথা নাপাতিবা ছোৱালী পৰীক্ষা দিব নহয় পঢ়ি আছে পৰীক্ষা পাছ কৰিবই চোকা নহয় আমাৰ ল'ৰায়েও হেৰি পৰীক্ষা দিব আমাৰ আকৌ ছোৱালীজনী পাছ কৰিবই মানে পৰীক্ষাটো দিব লাগিব সিও পঢ়ি আছে বাৰু তোমালোকৰ ল'ৰা পঢ়ে বাৰু তথাপিও আমাৰ ছোৱালীজনী নিচিনাকে ইমান পঢ়া শুনা ভাল নহয় আমাৰ ছোৱালীজনী আকৌ বৰ চোকা এতিয়া মানে সেই ডাঙৰ কথা পাতিলে আকৌ মোক কবহি কেলে কথা পাতিছে নপঢ়িলেও হয় পঢ়িলে এতিয়া সেই পৰীক্ষা পালেহি নহয় কাইলৈ পঢ়িলে মই চাহ ৰন্ধা কৰিব মনে মনে পঢ়ি থাকা দেই হ'ব দিম হেৰি নহয় সেই তোমালোক বাহিৰতে অকণ পঢ়াই বোলা ছোৱালীজনী আকৌ পঢ়ি আছে নহয় মই চাহ বনাই চকী আছে বাহিৰতে পঢ়া মই চাহ বনাই আনোগে দেই দেখিম নহয় কেনেকুৱা ৰিজাল্ট হয় ৰিজাল্টৰ দিনা আহিমেই ওলাবা আহিম দেখিম কিমান ধুনীয়া ৰিজাল্ট কৰে ন মোৰ ল'ৰাটোক বৰ অপমান কৰিছে হয় দে বেয়া লাগি গৈছে বেয়া লাগে হয়তো খোৱা গাখীৰ চাহ দিছো খোৱা নকবা লোকৰ ঘৰ পৰা গাখীৰ মই আকৌ সুধা চাহে খাম তোমালোকে খোৱা দেই এই দামী বিস্কুট আছিলে খুলিবলৈ বেয়া পাইছো ন কালি আলহী আহিব এইকেইটা দুটা আছে খোৱা দেই বেয়া নাপাবা মই সুধা চাহে খাম নহ'লে দেখোন এই চাহপাতটো ধুনীয়া আছে আমাৰ হেৰি মানে গাখীৰটো লোকৰ ঘৰ পৰা নহয় যে বহুত গাখীৰ দিছো ভাল নহয় আমাৰ আকৌ দামী চাহপাতে চেনি আকৌ আজিকালি আমি নাখাওঁ যে দিয়ে নিম নি তোমালে আকৌ হ'ব হ'ব দিয়া আকৌ বেলেগ নিনিলে সৰহকৈ দিম বাৰু দিয়া মই ছোৱালী চাই লওঁগৈ দেই এবাৰ দেখিবা চাহৰ ৰং দেখাই হয় দিয়া আমি এইবিলাক চাহ ঘৰত এনেকে নাখাওঁই বিস্কুট দিছে দেখিছা নাই খুব ভগা চিগা বিস্কুট দিছে আমাক ইমান হেৰিত থাৰ্ড ক্লাছ বুলি ভাবিছে নে ঘৰত আজি চাহপাত কেইটা নাই কাৰণে খাওঁ হয় দিয়া খোৱা ময়ো খাওঁ দে তাকে চাহখনৰ ৰং যোৱা কিনো চাহ দিছে নাই বুলিহে খাওঁ আৰু খাবলৈ ভাত লগা নাই নি ইমান বেয়া যদি নাখাওঁৱে তেতিয়াহ'লে বেয়া পাব তেতিয়াহ'লে খাওঁ দিয়া কাম দিবা ওচৰৰ মানুহ দুগৰাকী আহিছে বৰাণী হওক কোন আহিছে ওচৰ বৰাণী বৰ আহিছে তুমি পঢ়া পঠাই দিয়া নাই বহুত অসুবিধা হয় বুজি নোপোৱা মই দৰ্জাখন মাৰি দিম তুমি পঢ়া আৰু মই তোমালে গাখীৰ কম সিহঁতৰ গাখীৰ অকণমান দি চালি থৈছো দেই তুমি একদম ধুনীয়াকৈ পঢ়ি থাকা পাছ কৰিব লাগিব নহয় পঢ়া দেই মই কিমান লেভেল দিছো মই যাওঁ দেই মই দৰ্জাখন মাৰি যাওঁ খাবলে এইটো কাইলৈ জিতেনৰ ঘৰ বিয়া নহয় কি পিন্ধি যাব আপুনি কি পিন্ধি যাব মোক কালি আমাৰ মাতে 500 টকা আনিছে এতিয়া মই কোনযোৰ পিন্ধি যাওঁ এতিয়া ভাবিয়ে পোৱা নাই যিযোৰ ভাল লাগে সেইযোৰকে পিন্ধিম আৰু এতিয়া সেই তোমালোকে কাপোৰ নালাগে পিন্ধিব আমাৰ নাই আমাকনো ক'ৰপৰা লৈ দিব বাৰু বিয়াখন হ'লে কাপোৰযোৰ ল'ব লাগে আমাৰ এতিয়া এযোৰ আনিবলৈ কওঁতে 500 আনিলে এতিয়া মই তোমালোকে আকৌ নতুন কাপোৰ নাই দিয়া মই তোমালোকৰ লগত কেনেকৈ যাম মই আকৌ ষ্টেণ্ডাৰ্ডৰ মানুহটোৰ লগত মিলাব লাগিব নহয় তোমালোক যাবা বেয়া নাপাবা মই আকৌ মানুহটোৰ লগতে যাম আৰু হ'ব দিয়ক এই বহা মই এইবোৰ থৈ আহিলওঁগৈ আৰু ইমান দেৰি কথাও পাতি নাথাকোঁ
মাকক বিচাৰি আহি পাই গ'ল ঘৰতে খাবি কেনে মই ঘৰত বিস্কুট কিনি আনিলো ভগা বিস্কুট আমাক খাব দিছে চাহৰ লগত চাহৰ ৰঙেই নাদি ঘৰত ইয়াতে ঘৰতে খাবিগে দেই একো এটা দিব নোৱাৰ তই ঘৰত মই কিনি দিম তোক হ'ব তই দাই বুলিয়ে ক হ'ব দিম হ'ব লোকৰ ঘৰত আমি নবগী ছোৱালী পঢ়ি আছে মুখে মাতিবলৈ দিয়া নাই মনে মনে থাক আমাৰ ছোৱালী ভাল মনে মনে থাকিছে দেখিছ মনে মনে থাক ইয়াতো খাব নালাগে ঘৰত খাবি এখন সেই পেলো পেলাকে আহিলে হয় কিনো দিও জানো নাজানো আৰু দেই কেঁচা বুট কেইটামানকে দি দিওঁগে বিস্কুটটো নেখালো মনত সুবিধা হয় বিস্কুটটো এনেহে কোনো লেবেল মাৰিলো বিস্কুট আছে বুলি নাই বিস্কুট বুট কেইটামানকে দিওঁগে কেঁচা বুট কেইটামান খোৱা খোৱা তোমালোক আহিলে আকৌ এতিয়া মাহঁতক বিস্কুট এতিয়া ভুজিয়া চব দিলোঁ খোৱা দেই তুমি লগত থাকিবা তুমি সেই বুলি কৈছা এতিয়া মোৰ নিজৰ কিমান বেবী হয় বুজি নোপোৱা এনেকে নকবা দেই কথা আমাক ছোৱালীয়ে গম পালে তোমাক এইবাৰ খেদি পঠিয়াব তাৰপৰা বুট কিমান খোৱা বুটকেইটা খাই লওঁ এইবোৰ নেখাওঁ মই আমাৰ ঘৰত আছে খা দুটামান বেয়া নহয় দুটামান ল বুট দুটামান ল ল আকৌ নালাগে বোলো নহ'লে ঘৰতে খাবি কেনেকুৱা চাহ দেখিবলৈ মাৰিব যামগে বৈ আমি যাওঁ বৈ নিদিলে মুখতহে ফুটো আমি যাওঁগে উঠা আমি যাওঁগে মানে আমি যাওঁগে তামোল নাই নহয় আমি তামোল হ'ব তাকে দিয়ক অকণ শনিবাৰ দিয়াই নাই এতিয়াহে বিচাৰি আছো এইবোৰ বস্তু ইমান নাখাওঁ যে কেতিয়াবা এই হ'ব তামোল নাই নাখাওঁ কিবা দাঁতটো দিয়াৰ কাৰণে হ'ব আমি যাওঁগে দেই যাওঁগে পৰীক্ষা জাল ভাল হ'বই আহিবা এইকেইজনী পৰা হাঁহি নাই কোন আহিছিলেনো ইমান ফুল খোপা খেচাং মেচাং কৰি থৈ গ'ল যে বৰুৱানী ছোৱালীজনী হয় নাজানো কম চাটুপি নহয় কেঁচা বুট কেইটামানকে দি পঠিয়াইছো শান্তি নাই লগতে লৈ লৈ আহে বৰ অশান্তি পাওঁ উপায় নাই কি কৰিবা এই লাষ্টত মই এতিয়া আজি কেঁচা বুট দি পঠিয়াইছো নাহে চাগে বহুত দিনলৈ এতিয়া আমি ফুলপা ছিঙিলে নে কি নে চাওঁগে আৰু দুজনী হয় ফুলকেইজোপা ছিঙিলে চাগে হেল্ল' শুনিছা নাই তোমাক কিবা নকৰে কিবা অফিচ যাবা তুমি কালি ছোৱালী ৰিজাল্ট দিব গম পোৱা নাই তুমি হেৰি কৰিবা শুনিছা না এই খাচী মাংস 5 কেজি আনিবা তোমাৰ ষ্টাফৰ মানুহখিনিৰ কাৰণে আমাৰ ওচৰৰ বৰুৱানীহঁতৰ ল'ৰা ছোৱালীখন পেলু পেলাকৈ আহি পোৱা নাই এখন গম পোৱা নাই ব্ৰইলাৰ মাংস আনিবা 10 কেজি খুৱাই দিম ঠিকছে ঘৰলৈ লৈ যাবলৈ দিম খাচী মাংসটো তোমাৰ ষ্টাফৰ কাৰণে আনিবা আৰু মিঠাই আনিবা আকৌ দামী দামী মিঠাই আনিবা তোমাৰ ষ্টাফৰখিনিক ঘাই আনিবা সিহঁতৰ কাৰণে বুনিয়া লাও কেইটামান লৈ আহিবা ওচৰ চুবুৰীয়াখিনিক ঘূৰাই দিম আৰু আমাৰ ছোৱালীজনীয়ে যেতিয়া যিহেতু পাছেই কৰিব কি ন বুনিয়া লাও কেইটামান খাব তোমাৰ ষ্টাফৰখিনিক দামী দামী মিঠাই সোনকালে আহিবা দেই আমি দুটাই আকৌ বজাৰ কৰিব যাব লাগিব ছোৱালীৰ কাৰণে অলপ বস্তু আনিব লাগিব নহয় অঁ হ'ব দিয়া গাড়ীখন মই উলিয়াই থ'ম হ'ব দিয়া তাই ভাগ কৰি হ'ব দিয়া অঁ বৰুৱানীলৈ ফোন এটা লগাই লওঁ বৰুৱানীক ঠিকছে জ্বলাওঁ ফোন এটা কৰি মাতি সিহঁতক চবকে মাতি দিওঁ ভাত খালানে খালো আপুনি কিহে খালে মই আজি ভাত আলু ভাজিলো আৰু তেনেকে খালো আৰু আজি আপুনি আমি খালো
কচু জ্বলা বনাইছিলোঁ, দালি বনাইছিলোঁ, এনেকৈ দিয়ে খালোঁ আৰু। আমাৰ নকলে কচু জ্বলা খাই মই বৰ ভাল পাওঁ পাই। সেই বুলি জনা হ'লে দিলোঁ হয় ন। কোনোবাই ফোন কৰিছে নি? ফোনে ৰিচিভ নহয়। হেল্ল', হেল্ল', কোনে ফোন কৰিছে? স্পীকাৰ কৰি দে, স্পীকাৰ কৰি দে। হেল্ল', বৰুৱানী। হেল্ল', কোৱা হো। এই কি কৰিছা? বহি আছা নেকি? বহি আছোঁ। হয়জানো আহিছিলে, লগতে দুইজনী বহি কথা পাতি আছোঁ। সেই ভালে হ'ল, পেনীৰ লগতে আছে যেতিয়া। এই ফোনটো স্পীকাৰ দি দিয়া হ'ল, এই মই কথা দি দিম। এই ডাঙৰকৈ দিয়া আছে বাৰু, কওকচোন। এই কাইলৈ আমাৰ আমাৰ মানে কি চব আইটেম কৰিলো আৰু মানে ব্ৰইলাৰ মাংস, লোকেল মুৰ্গী আৰু মিঠাইও কৰিছো। এই সোনকালে আহিবা, তোমালোকৰ পৰিয়ালৰ মানুহখিনি লৈ আহিবা পাৰিলে, ওচৰতে থকা দেই। আৰু ওচৰৰ মানুহখিনিকো আনিবা। এই ছোৱালী দুজনীকো লৈ আহিবা, এই মিঠাই চিঠাই অলপ খাব আহে দেই। সেইদিনাখনি আহিলে একো খাব দিবলৈ নহ'লে। ঠিক আছে বাৰু, হ'ব যাম। পিছে আমাৰ ল'ৰাও ৰিজাল্ট দিব নহয় অকণমান। তোমালোকৰ ৰিজাল্ট, ল'ৰা ৰিজাল্টে ইমান আশা নকৰিবাচোন। এই মই একেৰাহে পায়ে থাকোঁ, মানুহক কৈ দিওঁ, ময়ো দেখোঁ। এই দোকানে বজাৰে তাক একেৰাহে দেখিয়ে থাকোঁচোন। তাৰ ৰিজাল্টটো ইমান আশা নকৰিবা দিয়া। আমাৰ ছোৱালী ৰিজাল্ট ভাল হ'বই যেতিয়া আহিবা আমাৰ ঘৰতে খানা চানা খাই মেলি যাবাহি দেই। হ'ব বাৰু, হ'ব বাৰু, ঠিক আছে। এই ছোৱালী দুজনীকো লৈ আহিবা, ইহঁতকো মিঠাই অলপ খুৱাই পঠিয়াব লাগিব। আন্টি যাম। এই শইকীয়ানীৰ লগত পাতে নেকি? শইকীয়ানীক দি দিওঁ, কৈ দিওঁ আকৌ, নকলেও ক'ব নহয় ফোনটা নকৰিলে বুলি। স্পীকাৰ কৰি থৈ আছে, শুনি থাকিব। হেল্ল', শইকীয়ানী। কওকচোন। কাইলৈ ছোৱালী পৰীক্ষা ৰিজাল্ট দিব, আহিব দেই। চব আহিব, আপোনাৰ ল'ৰা ছোৱালীকেইটাও লগতে লৈ আহিব, আৰু ষ্টাফৰ লগতে লৈ আহিব দেই। যাব লাগিব। খানা চানা চব ক্লিয়াৰ কৰিলোঁ। মিষ্টাৰ মই এতিয়া বজাৰ কৰিবলৈ যাওঁ, অলপ কাপোৰ চাপোৰ বজাৰ কৰোঁগৈ। খানা বজাৰ হৈ গ'ল বাৰু। আহিব আপোনালোক চব সোনকালে আহিব আকৌ, নহ'লে ল'ৰা ছোৱালীকেইটাই মিঠাই খাব নাপাব, বুনিয়া লগহে পাব। যাব লাগিব, যাব দেই দেৰি হ'লে। যাব লাগিব। আহিবা। আমাৰ ছোৱালী কনফাৰ্ম নহয়, এই পাছ কৰিবই যেতিয়া। আমাৰ মানে চব কনফাৰ্ম হৈ যোৱাৰ কাৰণে আমি বজাৰখনো কৰি আজৰি হৈ থাকোঁ। আহিবা, হ'ব দিয়ক দেই তেতিয়া। হ'ব দিয়া। হ'ব। ইমান লেবেল, আনে যেন পৰীক্ষা দিয়াই নাই, অকল তেওঁহে ছোৱালীয়ে পৰীক্ষা এক্সামত ইমান খুৱাই জানো? হ'ব দিয়া। আমাৰ দাদাই ৰিজাল্ট দিব নহয়, কিবা এটা কৰি খুৱাব লাগিব। আহিম। হেল্ল', কাইলৈ 11 বজাত পাই যাব। ফোন কৰি আছা? কাইলৈ পৰীক্ষা দিব নহয়, ইমান কৈছোঁ আমাৰ নকৰিবা। যা, তুমি ঘৰত চাই যা। আৰু তুমি ফ্ৰেছ লাগে যাব, পাপা আহিব এতিয়া, আমি ওলাই যাব লাগিব দুজনী। অলপ বজাৰ কৰি আনিব যা। তোমাৰ কোৱা। তুমি কাক ফোন কৰি আছা বাৰু? এই ৰ'বা, চবকে মাতি আছোঁ। তুমি ফ্ৰেছ লাগে যাওঁ, আমি বজাৰ কৰি যাওঁ। পাপা আহি আছোঁ যা। হেল্ল', শুনা, ৰ'বা, আমাৰ ছোৱালীখিনি কিবা এটা লাগে দেই। ৰ'বা। মই ফোন কৰি আছোঁ, ৰ'বা। কাইলৈ আহিবা, 11 বজাত পাবাহি। ৰ'বা। হ'ব দিয়া। এটলিষ্ট ৰিজাল্টটো আহি ল'ব দিয়া নে তুমি? তোমাৰ ৰিজাল্ট ভাল হ'বই লাগিব। ইমান পঢ়িছা, চকুৰ আগতে মই ইমান কথা কৈ আছোঁ, তুমি পাছ কৰিবা বুলি। এতিয়া মই বুঢ়াখিনি লাজ কৰিম নেকি? লাজ পাম নি মই? যা, তুমি ওলোৱাকৈ যা। বাই চান্স যদি ফেইল হৈ যাওঁ কি হ'ব? ধাম নুলিয়াবা তুমি। মইহে দিছোঁ এক্সাম। আহি আছে, যোৱা তুমি ওলোৱাকৈ যাওঁ। গাড়ী উলিয়ালে ড্ৰাইভাৰে, আমি যাব লাগে বজাৰ কৰি। যোৱা, ওলোৱাকৈ যা। আমাৰ আৰু এটা ফোন কৰিলে। যদি ফেইল হৈ যায় কি হ'ব বাৰু? অকণো বুজি নোপোৱা। যোৱা, ওলোৱাকৈ যোৱা। ৰিজাল্ট বেয়া হ'ল, মই মাহঁতক কেনেকৈ কওঁ বাৰু? মায়ে কি কৰিব এতিয়া মোক? মই কি কৰোঁ বাৰু এতিয়া? সকলো শেষ হৈ গ'ল। হেল্ল', বৰুৱানী কোৱাচোন। আমাৰ ল'ৰাৰ ৰিজাল্ট ভাল। তোমাৰ ছোৱালীৰ ৰিজাল্ট কেনেকুৱা? তোমালোকৰ ল'ৰাৰ ৰিজাল্ট খবৰ মই ল'ম নহয়। ৰ'বা আকৌ, মোৰ ছোৱালীজনীৰ ৰিজাল্টটো লৈ ল'ব দিয়া। ইমানো তোমাৰ ইমাৰ্জেঞ্চি হ'লে ৰ'বা, মোৰ ছোৱালী ৰিজাল্ট ল'মহে এতিয়া। ৰ'বা, 10টা বাজিছে, ৰিজাল্ট ল'ব হ'লেই নে? মাজনী কোৱা, কি হ'ল? কোৱা, কি হ'ল? বৰুৱানী ফোনটো কানেকশ্যন। ৰ'বা 1 মিনিট, মই ফোন কৰি আছোঁ। ৰ'বা 1 মিনিট, ৰ'ব। কোৱা, কি হ'ল? কোৱা, কি হ'ল?
কি হ'ল কোৱা কোৱা কি হ'ল কি হ'ল কোৱা কোৱা তুমি কি হ'ল কোৱা ৰিজাল্ট বেয়া হ'ল মই এতিয়া কেনেকৈ ওলাব লাগিব মই ইমান ক'লো ইমান ক'লো তুমি ইমান ধুনীয়াকৈ পৰীক্ষা দি পিনি কেলৈ পাই যাব তুমি ক'লা হ'ব নেকি মই এতিয়া কেনেকৈ ধাক্কা উলিয়াম তুমি ইমান ধুনীয়াকৈ পঢ়ি কেলৈ পাছ কৰিব নোৱাৰিলা এতিয়া মোৰ মানুহৰ ঘৰত ইজ্জত মোক ক'ত যাব পাপাই ইমান কষ্ট কৰিলে ইমান মই খাচী মাংসলৈকে গোটালোঁ মাংসলৈ ইমান ফুটনি মাৰিলোঁ দামী দামী মিঠালোঁ এতিয়া মই কি কৰিব লাগিব নাই তোমাক তেনেকৈ দিলে নহ'ব ইমান কষ্ট কৰাৰ পিছত কেলৈ নহ'ব তুমি পঢ়ি পিনি কি কৰিলা হা তোমাক এনেকৈ এৰিব তুমি পাপা হ'ব মানে পাপা তুমি এটা মোৰ লগৰ মানুহখিনি কেঞ্চেল কৰি দিয়া ছোৱালীয়ে একদম ৰিজাল্ট বেয়া কৰিলে মই এতিয়া কেনেকৈ মানুহৰ আগত মোক উলিয়াম এই ছোৱালীক আহা তুমি কি কৰিম মই ঠিক নাই আজি মই মানুহৰ আগত মই মৰিবলৈহে বাকী আছে তুমি মই ক'ৰবাত গুচি যাওঁ আহা ছোৱালী কি হ'ব আহা একদম আজি পাপা হওক কি হ'ব ঠিক নাই মই যাওঁ মই ঘৰৰ পৰা ওলাই যাওঁগৈ মানুহৰ আগত নাকাম কাটি মই কি কৰোঁ সেইখিনি ক'লৈ গ'ল আছি মই মোৰ মূৰটো গৰম হৈ গৈছে মই একদম মৰি থাকিম এতিয়া মোৰ ভয় কেনে আকৌ মই কেনেকৈ মোক খুলিয়াম ক'লৈ গ'ল তাই ক'লৈ গ'ল সেইটো ৰুমত আছে এই খাচী মই সুধাই নেৰোঁ মই কি কৰিছিলি তই বাপৰে নাক কাণ কাটিলে বহুত নাক কাণ কাটিলে ষ্টেটাছ কমালি এতিয়া মোক এনেকুৱা চলি নালাগে মই নাক কাণ কটা লৈছো এইটো কিন্তু বৰ বেয়া কাম কৰিছে নহয় নে হয় দেই এনেকৈ বা ছোৱালীজনীক বা কেলে এনেকুৱা কাম কৰিব লাগে তুমি ইয়াতে শুই থাকা ইমান হেৰি কৰিব নালাগে দিয়া অহাবাৰলৈ ভালকৈ পাছ কৰিবা ভালকৈ পঢ়িবা দেই আইঅ মাকে বা এনেকৈ ছোৱালীজনীক মাৰিব লাগে নে দেও গাত কাপোৰখন ধুনীয়াকৈ দি দিয়া চাহ এখন ভালকৈ দি দিওঁ ৰ'বা দেই শুই থাকা অকণমান গাঁৱলৈ দিয়া অকণমান গাঁৱলৈ দি পিনে শুৱাই থাকা এনেকুৱাকেনো মাকে কৰিব লাগে নে কি হৈছে কি হৈছে ন কি হৈছে তাৰ লগত ইমান হুলস্থুল শুনিছো কি হৈছে ন মোৰ মাথাটো একদম কাম কৰা নাই আমি আকৌ বোলো ইমান হুলস্থুল হৈছে কিহৰ হুলস্থুল ইমান যাওঁ হয়েও সেইবুলি আহিছো ইমান কিহৰ হুলস্থুল নক'ব মোৰ ছোৱালীজনী মানে বৰ কিবা এটা অকণমান কথাতে কিবা এটা হৈ গ'ল আৰু দেই মোৰ মাথাটো কাম কৰা নাই বহক দেই মই বাইজনীকে পঠিয়াই দিছোঁ চাহ তাহ অকণ আপোনালোকক দিয়ক ভালেই হ'ল হুলস্থুল শুনি আহিলো চাহ কাপোৰকে খাই যাওঁ কোনে আহিছিল বহুত ভাল পাইছো মাকজনী ইমান ফুটনি নহয় ছোৱালীজনীৰ কথা অলপ ফুটনি কৰি থাকে ইমান ফুটনি কৰিলে ভগৱানে নকৰে আমাৰ কালি একদম ফোন কৰি কৈছে খাচী মাংস আনিছো কিবা ৰিজাল্ট নিদিয়াকে খাচী মাংস আনিব লাগে ৰিজাল্টটো বেয়া হ'ব বুলি কৈছে মই কৈছো আমাৰ ল'ৰাৰ ৰিজাল্ট বাৰু কি হ'ব ন তোমাৰ কৈছে তোমাৰ তেওঁ ছোৱালীজনীৰ ৰিজাল্ট ভাল হ'ব ফিক্স বুলি কৈছে মই আৰু ভগৱানকে দিছো পিছে আমাৰ ল'ৰাৰ ৰিজাল্ট ভাল আপোনালোকে আমাৰ ঘৰলৈও যাব এবাৰ মাকজনী ফুটনি ইমান কিন্তু ছোৱালীজনী চালে বেয়া লাগে বাৰু দেই ছোৱালীজনী আকৌ ভাল ছোৱালী ছোৱালীজনী অকল মাকৰ কাৰণে যি হৈছে কি কৰোঁ এতিয়া মানুহে মই মৰি থাকিম না মই কি কৰোঁ মই মৰি থাকিম মই খাই দিম মৰিবা মই যাই
Oh,